piathe sidak cingrum ma lake litum chini na ko ye posi na tum ang la media korte tum angjir anglu ni jipon po asi ladak ke lasan hando litum khatarapung litum bihek amuso lo ba angjir lo jo ladak Rosemi Terangpi aphan some rape and murder akam claim de lo outlang no tum abang pana jok lasi lapang so puthak langli kar jong litum sinim hamme ke pali dunong ya phat kisi kardom মানে কন্ডোলেন্স সার্ভিস পাদু বহি ফাসিন tum chingrum lo আৰু ইয়াত আমি কি কাৰণে ইয়াত আমি এই মুহূৰ্তত উপস্থিত হৈছো তাৰ কাৰণটো হৈছে নাৰাপুঙত থকা আমাৰ অতিকৈ মৰমৰ কণমানি ভণ্টি ৰশ্মি তেৰাংপি তাইক ধৰ্ষণ আৰু হত্যা কৰা হৈছে কিন্তু সেই তাইৰ আত্মাটো সদ্গতিৰ কাৰণে আমি মনো প্ৰাৰ্থনা কৰিবৰ কাৰণে ইয়াত আমি উপস্থিত হৈছোঁ আৰু আমি লগতে কেণ্ডেল লাইট কণ্ডোলেন্স সাৰ্ভিস আমি ইয়াত মাতিছোঁ গতিকে আমি ইয়াত উপস্থিত সকলো 2 মিনিট সময় আমি কণ্ডোলেন্স সাৰ্ভিস কৰিম আমি মনো প্ৰাৰ্থনা কৰিম সেইকাৰণে আমি সকলো ইয়াৰ ওপৰত আৰু 2 জনে বক্তব্য দাঙি ধৰিব এতিয়া আপোনালোককো এই 2 এষাৰ এই বিষয়লৈ ক'বৰ কাৰণে সময় সুযোগ দিয়া হৈছে আচ্ছা প্ৰথমে ধন্যবাদ দিছোঁ আমাৰ মিডিয়া উপস্থিত হোৱা সকলো যিমানসকল ইয়াত উপস্থিত আছে সকলোলৈ মই আন্তৰিকতা শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ ধন্যবাদ দিছোঁ আমাৰ আছাৰ প্ৰেচিডেণ্ট আমাৰ তপন নায়ক দেৱ ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে লগতে আমাৰ KSৰ ফালৰ পৰাও আমাৰ ইয়াত উপস্থিত আছে আৰু আমাৰ যিটো আমি অৰ্গেনাইজেশ্যন এটা আছে আমাৰ যিটো নি কওঁ NJCC বুলি আছে আৰু সেই NJCC হৈ পেলাই আজি আমাৰ লেট ৰশ্মি তেৰাংপি যিনি কেণ্ডেল লাইট কণ্ডোলেন্স সাৰ্ভিস বা যি কাৰ্যসূচী আমি হাতত লৈছোঁ আৰু ইয়াক আমি তাইৰ সদ্গতিৰ কাৰণে আত্মাৰ সদ্গতিৰ কাৰণে আৰু যি সুসন্তপ্ত পৰিয়ালবৰ্গৰ কাৰণে আমি ঈশ্বৰৰ ওচৰত আমি প্ৰাৰ্থনা জনাম যাতে তেওঁবিলাকক ঈশ্বৰে শান্তি প্ৰদান কৰে তাৰ কাৰণে আমি আজিৰ এই কাৰ্যসূচী আমি হাতত লৈছোঁ আৰু এই সময়তে মই আমাৰ উপস্থিত আমাৰ আশা ৰিজনেল নীলিপ আছাৰ আমাৰ সভাপতি সেক্ৰেটাৰী আছে আমাৰ তপন নায়ক ডাঙৰীয়া আৰু তেখেতে দুখাৰ খবৰ কাৰণে আমি তেখেতক দায়িত্ব দিছোঁ বাৰু মানে মই সকলোকে ধন্যবাদ দিছোঁ আজি যে ৰশ্মি তেৰাংপিৰ সেইটো লৈ পেলাই আজি যে আপোনালোকে এটা মহৎ কাৰ্যসূচী লৈ পেলাই আজি ইয়াতে একত্ৰিত হৈছে তাৰ কাৰণে সকলোকে ধন্যবাদ দিছোঁ আৰু আমি অতিকৈ দুখ পাইছোঁ যে ৰশ্মি তেৰাংপিৰে এনেকুৱা এটা কাৰ্য হোৱা মানে এটা সমাজৰ এটা ঘৃণনীয় কাৰ্য হয় আৰু সেইকাৰণে আমি সকলোৱে দুখ পাইছোঁ কিন্তু আমাৰ এটা হেৰি থাকিলে যাতে যদি এনেকৈ মানুহ হ'লে মানে সেই মানুহজনক আমি মানে এনে এটা শাস্তি দিয়ে যাতে সেই সমাজৰ পৰা একেবাৰে হেৰি হৈ যায় মানে এনেকুৱা এটা শাস্তি দিব লগা তো মোৰ এটা অনুৰোধ থাকিলে আৰু আজি যি কাৰ্যসূচী লোৱা হৈছে আমি সকলোৱে যাতে তেওঁৰ আত্মাৰ সদ্গতিৰ কাৰণে যিটো কাৰ্যসূচী লৈছে আমি আজি সকলোৱে মনোপ্ৰাৰ্থনা কৰি তেওঁৰ যেন আত্মাটো স্বৰ্গত শান্তিৰূপে থাকে তেওঁৰ পৰিয়ালটিও যাতে সুখে শান্তিৰে বসবাস কৰে তাকে ৰাখি আমি মোৰ বক্তব্য সামৰণি মাৰিছোঁ আমাৰ KSৰ তৰফৰ পৰা আছে নাই এইটো মন্তব্য তো আমাৰ আৰু উপস্থিত ৰাইজ আছে আমাৰ আৰু তেনেকুৱা কোনোবা আৰম্ভ কৰোঁ আমাৰ মাজতে মই নোট কৰিছোঁ আমাৰ মাজতে আছে তেখেতৰ দ্বাৰা মনোভাৱটো দূৰ কৰিব আৰু মন প্ৰাৰ্থনা কৰিম আমি আমাৰ প্ৰত্যেকৰ যিটো যাৰ যিটো নিয়ম যাৰ যিটো ধৰ্মীয় নিয়ম নীতিৰ দ্বাৰা আমি মন প্ৰাৰ্থনা কৰোঁ আহক আমি 1 মিনিট সকলোৱে মূৰ ধুৱাম আৰু আমি ঈশ্বৰৰ ওচৰত ভগৱানৰ ওচৰত আমি মনোপ্ৰাৰ্থনা আমি জনাম দেই একেলগতে
2 minute. 2 minute na. ধন্যবাদ জনাইছোঁ। আজি নিউজ লাইভ আমাৰ মাজত আছে আৰু আপোনালোকে গম পাইছে যে যি বৰপুং এটা ঠাই, ভিতৰুৱা ঠাই, আৰু তাৰ পৰাই এইটো যেটা ডাঙৰ এটা আমি ঘটনা দেখিবলৈ পাইছোঁ। আৰু আজি আমি NJCC হৈ যি মিছন তিনিআলিত হয়তো আমি এটা কাৰ্যসূচী ৰাখিছোঁ। আৰু এই কাৰ্যসূচী ৰখাৰ উদ্দেশ্য এটাই হৈছে যাতে ৰশ্মি তেৰাংপিৰ পৰিয়ালবিলাক যাতে অনেক দুখ কষ্টৰ মাজত আছে আৰু চিন্তাত আছে, তেওঁবিলাকো যাতে শান্তি পায় আৰু ছোৱালীজনীৰ আত্মাও যেন শান্তি পায়। আৰু তাৰ কাৰণে আমি আজি এটা কাৰ্যসূচী লৈছোঁ। আৰু আমি অনুৰোধ ৰাখিম এনেধৰণে বেয়া কামত লিপ্ত হোৱা ব্যক্তিসকলক যাতে প্ৰশাসনে এটা ভাল বিহিত ব্যৱস্থা লয়। আৰু আমি আশা ৰাখিছোঁ অদূৰ ভৱিষ্যতে আমাৰ এই এলেকাত, আমি আজি যি চকীহলা বগিজান এইটো এলেকাত যাতে এনেধৰণৰ ঘটনা আমি কেতিয়াও দেখা নাছিলোঁ, কিন্তু হ'লেও আজি প্ৰথমবাৰৰ এনেকুৱা শুনি পাইছোঁ। যদিও অন্য ঠাইত হৈছে, তথাপিও আমাৰ দৃষ্টিত যি একেবাৰে কণমানি 13 বছৰীয়া বুলি আমি গম পাইছোঁ। আৰু এইটো বৰ দুখৰ বিষয়। আৰু প্ৰত্যেকৰ ল'ৰা ছোৱালী আছে, যাতে তেনেধৰণৰ দুষ্ট লোকক যাতে ৰাইজেও বা জনসাধাৰণো যাতে উচিত শাস্তি দিব বুলি মই আশা ৰাখিছোঁ। আৰু আজি আমি তেওঁৰ আত্মাৰ কাৰণে যি মনো প্ৰাৰ্থনা কৰিলোঁ, ঈশ্বৰে বা ভগৱানে তেওঁক যেন আশীৰ্বাদ কৰে, তেওঁৰ আত্মা যেন চিৰযুগমীয়া হৈ থাকিব। যদিও আমাৰ মাজত নাই, আমি চিনি নাপাওঁ তাইক, তথাপি আজি আমি আমাৰ NJCC তথা নীলিপ জৈন খ্ৰীষ্টান কমিটি হৈ আমি তেওঁৰ কাৰণে বিশেষ প্ৰাৰ্থনা আশীৰ্বাদ কৰিছোঁ। ধন্যবাদ। মাষ্টৰ কিবা We want justice. justice, justice, We want justice. justice, justice, We want justice. justice, justice. We want justice for Rosemi Terangpi. We want justice for Rosemi Rosemi Terangpi. We want justice for Rosemi Terangpi. We want justice for Rosemi Terangpi. We want justice for her family. Our family. We want justice for her family. Our family. We want justice for her family. Our family.